নমস্কাৰ আজি আমি আলোচনা কৰিম জীৱবিজ্ঞানৰ প্ৰথম যিটো বিষয় জানিব লাগে সেই বিষয়টো হৈছে কোষ কাৰণ আমাৰ জীৱদেহটো গঠিত হৈছে কিহেৰে কোষেৰে গঠিত হৈছে আৰু সেই কোষৰ বিষয়ে আজি আমি আলোচনা কৰিম ঠিক আছে এতিয়া চোৱা সেই কোষক আমাৰ ইংৰাজীত কি বুলি কয় সেল বুলি কয় ঠিক আছে আৰু বিজ্ঞানৰ ভাষাত বিজ্ঞানৰ কি বুলি কয় কোষক কি বুলি কয় সাইটো বুলি কয় ঠিক আছে সাইকো নহয় কিন্তু সাইকো হলে পাগল হ'ব ঠিক আছে আৰু নেক্সট কোষ অধ্যয়ন মানে কোষৰ বিষয়ে যেটো শাখাত অধ্যয়ন কৰা হয় হেতু কি বুলি কয় সাইটোলজি বুলি কোৱা হয় ঠিক আছে এতিয়া চোৱা কোষ পোন প্ৰথমে কোনে দেখা পাইছিল ঠিক আছে সেইজন হৈছে কি ৰবাৰ্ট হুক ঠিক আছে ৰবাৰ্ট হুকে 1675 চনত যেতিয়া তেওঁ নিজে অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল তেতিয়া তেওঁ সেই অনুবীক্ষণ যন্ত্ৰৰ সহায়ত প্ৰথমতে কোষ দেখা পাইছিল ঠিক আছে কিন্তু তেওঁ যি কোষ দেখিছিল সেইটো আছিল মৃত কোষ মানে মৰা কোষ এটা দেখা পাইছিল ঠিক আছে হলেও তেওঁ কি বুলি কয় কোষৰ জনক বুলি কোৱা হয় তেওঁ প্ৰথমতে দেখা পাইছিল নেক্সট জীৱিত কোষ মানে জীৱিত কোষ কোনে দেখা পাইছিল লিউয়েন হকে দেখা পাইছিল ঠিক আছে নেক্সট কোষ মতবাদ মানে কোষৰ ওপৰত মানে মতবাদ এটা দিছিল যে আমাৰ জীৱদেহটোৰ মৌলিক একক হৈছে কি কোষ মানে কোষৰ দ্বাৰাই জীৱৰ দেহটো গঠন হয় সেই মতবাদটো কোনে দিছিল স্লেডেন আৰু সোৱানে দিছিল তেওঁলোকে দিছিল ঠিক আছে এতিয়া চোৱা আমি জানিব লাগে যে আমাৰ পৃথিৱীত থকা আটাইতকৈ সৰু কোষটো কি আৰু ডাঙৰ কোষটো কি ঠিক আছে আমাৰ পৃথিৱীত থকা আটাইতকৈ সৰু কোষটো হৈছে মাইক্ৰোপ্লাজমাৰ ঠিক আছে মাইক্ৰোপ্লাজমাৰ যেটো কোষ আছে সেইটো হৈছে আটাইতকৈ সৰু আৰু ডাঙৰ কোষটো হৈছে কি উৎপক্ষীৰ কণী উৎপক্ষী তোমালোকে দেখা নাই যদি এই পিকচাৰখন চাই ল'বা ঠিক আছে ওকে নেক্সট মানুহৰ ক্ষেত্ৰত যদি ক'ব যাও মানুহৰ ক্ষেত্ৰত সৰু কোষ হৈছে কি শুক্ৰাণু যে পুৰুষৰ যি শুক্ৰাণু থাকে স্পাৰ্ম থাকে সেই শুক্ৰাণু হৈছে আটাইতকৈ সৰু ঠিক আছে নেক্সট ডাঙৰ হৈছে কি মহিলাৰ ডিম্বাণু ঠিক আছে মহিলাৰ ডিম্বাণুটো মানুহৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ মানুহৰ ক্ষেত্ৰত কৈছো দিয়া এনে কিন্তু পৃথিৱীৰ ভিতৰত ডাঙৰ গমে পাইছা উৎপক্ষীৰ কণী ঠিক আছে নেক্সট দীঘল এতিয়া চোৱা এইটো কৈছো মই ডাঙৰ আৰু এইটো কৈছো দীঘল ডাঙৰ আৰু দীঘলৰ মাজত পাৰ্থক্য জানা নহয় ঠিক আছে সো দীঘল হৈছে কি স্নায়ু কোষ যেটো আমাৰ নিউৰনছ আছে ব্ৰেইনত আছে সেই স্নায়ু কোষটো হৈছে কি দীঘল তাৰ পিছত চোৱা কোষৰ বিভাজন নহয় মানে কি কোষবিলাক এটাৰ পৰা ভাঙি গৈ আন এটাৰ সৃষ্টি হয় মানে পুনৰ নিৰ্মাণ হৈ থাকে ঠিক আছে সো সেইটো কোষ নহয় স্নায়ু কোষত নহয় ঠিক আছে আৰু কোষ হয় দ্ৰুতগতিত কোষ হয় আমাৰ মানৱ দেহৰ ক্ষেত্ৰত যকৃতত তাৰ মানে তুমি যকৃতৰ যদি 25% কাটি দিয়া সেইখিনি আকৌ পূৰণ হৈ যাব নিজে হৈ যাব সেই কাৰণে আমি লিভাৰ ডোনেট কৰিব পাৰো ঠিক আছে ওকে এতিয়া চোৱা প্ৰথমতে এইখিনি চাই লোৱা আমি কৈছো কি যে কোষ হৈছে কি জীৱদেহ গঠনৰ একক মৌলিক একক এইটো নাভাবিবা যে কোষটো হৈছে আটাইতকৈ সৰু অংশ সেনেকুৱা নহয় পিছত গম পাবা কিয় নহয় চোৱা যেনেকৈ আমি ইটাৰ হয় কি বনাব পাৰো বেৰ বনাব পাৰো এতিয়া বেৰৰ লগত চিমেণ্ট বালি সেইবিলাকো থাকে ঠিক আছে নোহোৱা কৰিও আমি বনাব পাৰিম কিন্তু কি বেৰখন দুৰ্বল হ'ব এতিয়া চোৱা সো কিহেৰে বনাব পাৰো ইটা লগাই দিলে কি পাম বেৰ পাম বেৰবিলাক লগাই লৈ এখন কি হ'ব কোঠালি হ'ব আৰু কোঠালি কিছুমান যদি আমি সিস্টেমেটিক সজাই লওঁ সেইটো কি হৈ গ'ল ঘৰ হৈ গ'ল ঠিক তেনেদৰে চোৱা আমাৰ কোষটো হৈছে ইটা বুলি ধৰি লওঁ মানে কি একক ইউনিট ঠিক আছে সো কোষবিলাক লগ হৈ কি হয় কলাৰ সৃষ্টি হয় কলা লগ হৈ কি হয় অংগৰ সৃষ্টি হয় আৰু অংগবিলাক লগ লাগি কি শৰীৰ যেনে আমাৰ হাত হয়নে ভৰি নাক হয়নে না সো এইবিলাক কি অংগ আৰু এইবিলাক গোটেই লগ লাগি কি হৈছে আমাৰ শৰীৰটো গঠন হৈছে ঠিক আছে সো এইখিনি এটা স্ক্ৰীনশ্বট লৈ লোৱা নেক্সট আমি পিছফালে গৈ আছো এতিয়া চাবা এটা কোষৰ কিছুমান কোষাংগনো থাকে মানে কোষটোৰ ভিতৰতে কিছুমান অংগ কিছুমান থাকে ঠিক আছে তাৰ মানে কোষটো একেবাৰে সৰু নহয় তাৰ ভিতৰত আৰু কিছুমান পদাৰ্থ থাকে সেইবিলাকৰ বিষয়ে প্ৰথমতে আলোচনা কৰিম প্ৰথমতে চোৱা কোষটোৰ যেটো এটা কোষ থাকিব হেতুক নিশ্চয় এটা আবৰণৰ প্ৰয়োজন হ'ব যেনে তুমি ধৰা বজাৰত গৈছা তোমাক আলু লাগে পিয়াজ লাগে কি কৰিবা মনা এখন বা পলিথিনৰ বেগ এটা দি দিবা তাৰে ভিতৰত কি ভৰাবা এইবিলাক ভৰাবা বস্তুবিলাক ভৰাবা ইয়াতো একে তাৰ মানে চোৱা যিবিলাক আছে কোষাংগনো আছে সেইবিলাক ভৰাৰ কাৰণে এখন আবৰণৰ প্ৰয়োজন ঠিক আছে সেই আবৰণখনক কি বুলি কয় কোষাবৰণ বুলি কয় ঠিক আছে এইটো
কাৰ থাকে দুয়োটাৰ ক্ষেত্ৰতে থাকে প্ৰাণী কোষবিলাকতো থাকে উদ্ভিদৰ কোষবিলাকতো এই কোষাবৰণখন থাকে যাক আমি ইংলিছত কি কওঁ সেল মেম্বাৰেন্স বুলি কওঁ ঠিক আছে এতিয়া চোৱা এইখন কিহেৰে তৈয়াৰী প্ৰটিন আৰু লিপিডেৰে তৈয়াৰী হয় ঠিক আছে প্ৰটিন আৰু লিপিডেৰে এতিয়া ইয়াৰ ভিতৰত কি থাকে কোষাংগনবোৰ থাকে ঠিক আছে কোষাংগনে যেনে মাইটকন্ড্ৰিয়া পাবা তোমালোকে গলগি সংঘ পাবা ঠিক আছে লাইসোজোম পাবা এইবিলাক থাকিব ঠিক আছে পিছত আমি আলোচনা কৰিম এতিয়া চোৱা এইখন এখন কি আৱৰণ অৰ্ধভেদ্য আৱৰণ তাৰ মানে ইয়াৰ মাজেৰে তোমাৰ পানী পাৰ হৈ যাব পাৰে পানী ওলাই আহিব পাৰে ঠিক আছে কিন্তু সকলো বস্তু ওলাই যাব নোৱাৰে গলেতো নাথাকিবই ঠিক আছে সো অৰ্ধভেদ্য আৱৰণ এতিয়া চোৱা যিটো প্ৰক্ৰিয়াৰে মানে কোষবিলাকক পানীৰ প্ৰয়োজন হয় আমি পানী খালো সেই পানীটো কি হ'ব আকৃতি প্ৰক্ৰিয়াৰে কোষটোৰ ভিতৰত সোমাই যাব এই আকৃতি কাক বোলে অৰ্ধভেদ্য আৱৰণৰ মাজেৰে পানীৰ অণু ব্যাপন হোৱা প্ৰক্ৰিয়াটোক আকৃতি বোলে এতিয়া মই অলপ বুজাই দিছো পৰীক্ষা এটাৰ সহায়ত চোৱা তুমি এটা পাত্ৰ ললা সেই পাত্ৰটোৰ ভিতৰত কি কৰিছা এটা ডাঙৰ আলু চাৰিকণীয়া কৰি কাটি লৈছা দেখিছানে এইটো আলু ঠিক আছে আলুটোক চাৰিকণীয়া কৰি কাটি লৈছা মাজত এটা গাঁতৰ সৃষ্টি কৰিছা ঠিক আছে গাঁত এটা বনাই লৈছা আৰু সেই গাঁতটোত কি দিছা চেনি আৰু পানী দিছা চেনি আৰু পানী মিহলি কৰি দিছা আৰু সেই আলুটো নি পাত্ৰটোত থৈ দিছা থৈ পাত্ৰটোৰ মানে কি আলুটো চাৰিওফালে পানী দি দিছা এতিয়া ঠিক আছে এতিয়া চোৱা আমি গম পাইছো যে আলুৰ ভিতৰত যিখিনি পানী মানে চেনি পানী আছে সেইখিনিৰ গাঢ়তা কি বেছি ঠিক আছে সো এতিয়া চোৱা যেতিয়া তুমি সাইডত পানী দিবা অলপ সময় পিছত কি দেখা পাবা যে এই পানীখিনি এই চেনি পানীৰ ভিতৰৰ ফালে সোমাই যাব কিয় যাব যে চেনি পানীখিনিৰ গাঢ়তাটো বেছি সেই কাৰণে কম গাঢ়তাৰ পৰা বেছি গাঢ়তালৈকে গুচি যাব ঠিক আছে সো এই ভিতৰৰ পানীখিনি গাঢ়তা বেছি কাৰণে এইটো কি বুলি কৈছে অল্পাহাৰী দ্ৰৱ বুলি কৈছে ঠিক আছে অল্পাহাৰী দ্ৰৱ ওকে ভিতৰত থকা এইখিনি কৈছে ঠিক আছে অল্পাহাৰী তাৰ মানে কি বাহিৰৰ পানী ভিতৰত সোমাই যাব ঠিক আছে এতিয়া চোৱা সমহাৰী দ্ৰৱ কেতিয়া ক'ব সমহাৰী কেতিয়া হ'ব যেতিয়া ইফালৰ গাঢ়তা আৰু ভিতৰৰ গাঢ়তা সমান হ'ব ব্যালেন্স হৈ থাকিব তেতিয়া পানী কোনফালে যাব কোনোফালে নাযায় ঠিক আছে সো হেতু কি বুলি কয় সমহাৰী দ্ৰৱ বুলি কয় নেক্সট অত্যাহাৰী দ্ৰৱ কেতিয়া হয় অত্যাহাৰী কেতিয়া হ'ব যেতিয়া বাহিৰৰ গাঢ়তা বেছি হ'ব ভিতৰৰ কম হ'ব তেতিয়া কি হ'ব ভিতৰৰ পানী বাহিৰলৈ ওলাই আহিব তাৰ মানে কি বৰ্জন কৰিব ভিতৰৰ পানী ঠিক আছে সো এইটো হৈছে এই দ্ৰৱকেইটা ঠিক আছে ওকে এতিয়া চাবা নেক্সট চাবা কোষবেৰটো হৈছে কি যে এই চোৱা কোষাবৰণ আছিল ঠিক আছে এই কোষাবৰণৰ বাহিৰত আৰু এখন আৱৰণ আছে যেনে ধৰি লোৱা এই বজাৰত যে গৈছিলা তুমি এটা পলিথিনত আলু পিয়াজ সব ভৰাই আছা এতিয়া আৰু বেছি বস্তু ভৰাব লাগিলে তুমি কি কৰিবা বেলেগ এখন মনা ল'ব লাগিব নহলে কি পলিথিনটো ডাবল কৰি ল'ব লাগিব মানে কি দুখন দিব লাগিব যাতে ছিঙি নপৰে ঠিক আছে হয়নে সো ইয়াতো একে এইটো কি পোৱা যায় উদ্ভিদ দেহত পোৱা যায় ঠিক আছে কোষবেৰখন কিন্তু প্ৰাণী দেহৰ যিবিলাক কোষ আছে তাতে পোৱা নাযায় উদ্ভিদ দেহতে পোৱা যায় কিয় পোৱা যায় ইয়াৰ কথাটো পিছত কম মই ঠিক আছে কিয় পোৱা যায় মানে উদ্ভিদত পোৱা যায় প্ৰাণীত পোৱা নাযায় ঠিক আছে কিয় নাযায় যে ইয়াৰ কোষবিলাকত কিছুমান আকাৰ ডাঙৰ হয় ঠিক আছে ডাঙৰ হয় মানে কি ওজন বেছি হয় সো এইটোক ৰাখাৰ কাৰণে কি আৰু এখন আৱৰণ লাগে ঠিক আছে সো এই যিখন কোষবেৰ আছে সেইখনে কি কৰে কোষটোক সুৰক্ষা প্ৰদান কৰে আৰু আকাৰ এটা দিয়ে ঠিক আছে আকাৰ প্ৰদান কৰে আৰু এইটো কিহেৰে তৈয়াৰী মনত ৰাখিবা সদায় সেলুলোজেৰে তৈয়াৰী ঠিক আছে তাৰ মানে তোমাৰ উদ্ভিদৰ পৰা যি বনোৱা যায় হেতুত কি থাকে সেলুলোজ থাকে যেনে কপাহৰ কাপোৰ ধৰা এই চাৰ্টটোতে কি আছে খুঁটা আছে খুঁটাটো কিহৰ পৰা পাওঁ আমি কপাহৰ পৰা সো ইয়াত কি আছে সেলুলোজ আছে যেনে বহীৰ কাগজখন নোটবিলাক পইচা যিটো নোট সেইটোত কি থাকিব সেলুলোজ থাকিব ঠিক আছে বুজি পাইছানে ওকে নেক্সট আমি মাইটকন্ড্ৰিয়া লাইসোজোম সেইবিলাকৰ বিষয়ে চাম চাবা আমি মাইটকন্ড্ৰিয়াৰ বিষয়ে আলোচনা কৰিম মাইটকন্ড্ৰিয়াটো কোনে প্ৰথমতে উদ্ভাৱন মানে দেখিছিল আৱিষ্কাৰ কৰিছিল কোনে অল্টমেনে ঠিক আছে অল্টমেনে পোনপ্ৰথমে মাইটকন্ড্ৰিয়া বুলি নামকৰণ কৰিছিল ঠিক আছে সেই কোষাংগটো ঠিক আছে ইয়াত চোৱা মই কোষৰ ভিতৰত তেতিয়া দেখিছানে এইটো কোষৰ ভিতৰত মই এম হিচাপে দিছোঁ মাইটকন্ড্ৰিয়া এইটো গলগি সংঘ এইটো ঠিক আছে এইটো হৈছে ৰসধানী ঠিক আছে ভেকুৱাল এতিয়া চোৱা এই মাইটকন্ড্ৰিয়াটো কি থাকে এটিপি অণুৰ সৃষ্টি কৰে মাইটকন্ড্ৰিয়া কি কৰে এটিপি অণুৰ সৃষ্টি কৰে এই এটিপি অণু সৃষ্টি কৰোঁতে এটা প্ৰক্ৰিয়াৰ সৃষ্টি হয় যাক কোৱা হয় ক্ৰেবছ চক্ৰ বুলি কয় এটা চাইকেলৰ সৃষ্টি কৰে সেই চাইকেল নহয় আৰু চাইকেল চলা ঠিক আছে চক্ৰ ঠিক আছে যেনে জলচক্ৰ পাইছিলা সেনেকুৱা ঠিক আছে সো ক্ৰেবছ চক্ৰ বুলি কয় এইটো সো সেই কি হয়
38টা ATP অণু লগ হৈ কিনে এটা গ্লুকোজ অণু হয় আৰু সেই গ্লুকোজ অণুটো ভাঙি কিনে কি হয় সৃষ্টি হয় শক্তি সৃষ্টি হয় এতিয়া তোমালোকে গম পাবা শ্বসন বুলি আমাৰ এটা প্ৰক্ৰিয়া আছে শ্বসনত কি হয় তেজে আমি উশাহত লোৱা অক্সিজেনটো নি কিনে কি কোষবিলাকত দিয়ে আৰু এই কোষৰ মাইট্ৰকন্ড্ৰিয়াত অক্সিজেনটো গৈ এই গ্লুকোজ অণুক ভাঙি দিয়ে ভাঙি কিনে শক্তি উৎপন্ন কৰে মানে আমাৰ শৰীৰৰ কাৰণে যি শক্তিৰ প্ৰয়োজন যেনে মই কথা কৈ আছোঁ কথা কোৱাৰ কাৰণে শক্তি লাগিবনে নাই জিভাখন এনে লৰচৰ হৈ থাকিব নেকি শক্তি লাগিব চ' সেই শক্তি কোনে দি আছে মাইট্ৰকন্ড্ৰিয়াই দি আছে সেইকাৰণে মাইট্ৰকন্ড্ৰিয়াক কি বুলি কোৱা হয় শক্তিৰ ভঁৰাল বুলি কোৱা হয় পাৱাৰ হাউচ বুলি কোৱা হয় ঠিক আছে এতিয়া চোৱা মাইট্ৰকন্ড্ৰিয়াত এবিধ বস্তু থাকে যাৰ নাম হৈছে কি ৰাইবোজম ঠিক আছে আমাৰ গোটেই কোষটোতো থাকে কিন্তু ৰাইবোজম মাইট্ৰকন্ড্ৰিয়াৰ ভিতৰতো থাকে আৰু এটা থাকে DNA থাকে ঠিক আছে মাইট্ৰকন্ড্ৰিয়াৰ ভিতৰত DNA আৰু ৰাইবোজম থাকে এনে বাকীবিলাক যিবিলাক কোষাংগনো আছে নাথাকে সেইবিলাকত ঠিক আছে চ' ৰাইবোজমে আকৌ কি কৰে ৰাইবোজমে প্ৰটিন উৎপন্ন কৰে চ' এতিয়া প্ৰটিনটো লাগিব কোষৰ বিকাশ হোৱাৰ কাৰণে কি প্ৰটিন খুবেই প্ৰয়োজনীয় চ' এতিয়া মাইট্ৰকন্ড্ৰিয়াৰ প্ৰটিনখিনি নিজে কি কৰে সৃষ্টি কৰে উৎপন্ন কৰি লয় ঠিক আছে এতিয়া মাইট্ৰকন্ড্ৰিয়াৰ যিটো এটা আৱৰণ আছে তোমালোকে কোষটো চালে গম পাবা মাইট্ৰকন্ড্ৰিয়াৰ ঠিক আছে চ' সেই আৱৰণখনক কি বুলি কয় ক্ৰিষ্টি বুলি কোৱা হয় ঠিক আছে মাইট্ৰকন্ড্ৰিয়াৰ আৱৰণখনক কি বুলি কয় ক্ৰিষ্টি বুলি কোৱা হয় ঠিক আছে এতিয়া নেক্সট চোৱা গলগী সংঘটো কোনে প্ৰথমতে দেখিছিল কেমিলো গলগী আৰু তেওঁ নামৰ দ্বাৰা কি হৈছে সেই কোষাংগ নতুন নাম কৰিছে ঠিক আছে কেমিলো গলগীয়া উদ্ভাৱন মানে কি দেখিছিল প্ৰথমতে চ' গলগী সেইকাৰণে গলগী সংঘ নাম দিছে ঠিক আছে এই গলগী সংঘৰ কাম হৈছে কি পৰিবহণ কি পৰিবহণ কৰিব চোৱা কি পৰিবহণ কৰিব কৰবাত প্ৰটিন লাগে যে এইটো কোষত ধৰা ইয়াক প্ৰটিন লগা হৈছে কোনে গলগী সংঘই কি কৰিব ধৰা কাষৰটোত তাতে প্ৰটিন বেছি আছে সেইটো আনি ইয়াক দিব ঠিক আছে যেনে ধৰি লোৱা চোৱা মই কথা কৈ আছোঁ এতিয়া মোৰ শক্তি ক'ত বেছি প্ৰয়োগ হৈ আছে জিভাত এতিয়া চোৱা জিভাটোতো বহুত কোষ আছে এই কোষবিলাকে কি শক্তি উৎপন্ন কৰি আছে শক্তি উৎপন্ন কৰি মোৰ কামত লগাই আছে মানে কি কথা কৈ আছোঁ মানে জিভা লৰচৰ হৈ আছে মানে কি শক্তি খৰচ হৈ আছে এতিয়া চোৱা মোৰ বাকীটো ভৰি আছে হয়নে নহয় বাকী অংগবিলাকো আছে সেই অংগবিলাকতো শক্তি উৎপন্ন হৈ আছে কিন্তু সিহঁতেতো একো কাম কৰা নাই বৰ্তমান চ' এতিয়া চোৱা মোৰ এটা সময়ত কি হ'ব জিভাখনটো সৰু ইয়াত যিমান ATP মানে কি শক্তি উৎপন্ন হৈছে এইবিলাক যদি ধৰা মই 1 ঘণ্টা কণ্টিনিউ এনেকৈ কথা কৈয়ে থাকোঁ চ' শক্তিটো কি হৈ যাব শেষ হৈ গ'লে কি জিভা ভাগৰি যাব আৰু মই কথা ক'ব নোৱাৰা হৈ যাম কিন্তু এনেকুৱা হয়নে নহয় কিয় নহয় যে এই গলগী সংঘই কি কৰিব এই কাষৰ য'ত প্ৰয়োজন হোৱা নাই তাৰে পৰা আনি সিয়াক দি দিব ঠিক আছে সেইকাৰণে আমাৰ চোৱা যেতিয়া ভাগৰ লাগে মোৰ অকল কঁকালখন ভাগৰ লাগিছে বাকী সেনেকুৱা হয় নেকি হ'লে কি হয় গোটেই ভাগৰুৱা হৈ যায় শৰীৰটোৱে ভাগৰুৱা হৈ যায় কিয় এই গলগী সংঘই বেলেঞ্চ কৰি ৰাখে ঠিক আছে এইটো ঠিক আছে গলগী সংঘৰ কাম বুজিলা নেক্সট হ'ব আমি ৰসধানী ঠিক আছে ভেকুৱালছ বুলি কয় এই ৰসধানীৰ বেলেগ কাম একো নাই কি কৰে তৰল পদাৰ্থবিলাক সঞ্চিত কৰি ৰাখে মানে কি পানী চানী ক'ত থাকিব ভেকুৱালছত থাকিব ঠিক আছে ৰসধানী থাকিব ঠিক আছে এতিয়া চোৱা উদ্ভিদৰ ক্ষেত্ৰত এই ৰসধানীবিলাকৰ আকাৰ ডাঙৰ হয় ইমানে ডাঙৰ যে কোষটোৰ 50-ৰ পৰা 90% ঠাই এই ৰসধানী আগুৰি থাকে তোমালোকে এই চিত্ৰটো চালে গম পাবা ঠিক আছে কোষৰ চিত্ৰটো চাই ল'বা হ'ব চ' উদ্ভিদৰ ক্ষেত্ৰত এই কাৰণে মই যে কৈছিলোঁ তোমালোকৰ উদ্ভিদ কোষত কি হয় দুটা আৱৰণ থাকে এখন কি থাকে কোষাৱৰণ আৰু এখন কি কোষবেদ এতিয়া চোৱা আমাৰ ক্ষেত্ৰত এইটো কিন্তু একেবাৰে সৰু দিয়া ৰসধানীটো সৰু ঠিক আছে আকাৰ সৰু হয় কিন্তু উদ্ভিদৰ ক্ষেত্ৰত ইয়াত কি ডাঙৰ হয় মানে কি পানীৰ পৰিমাণে বেছি তাৰ মানে কি গধুৰ হ'ব কোষটো হয়নে নহয় চ' সেইকাৰণে তাত কি থাকে দুটা আৱৰণ থাকে এতিয়া বুজি পালা অ'কে ঠিক আছে নেক্সট আহিলে আমাৰ চেন্ট্ৰজম ঠিক আছে চেন্ট্ৰজম কোনে আৱিষ্কাৰ কৰিছিল ববেৰিয়ে ঠিক আছে ববেৰিয়ে প্ৰথমতে চেন্ট্ৰজম হিচাপে নামাকৰণ কৰিছিল ঠিক আছে ইয়াৰ কাম হৈছে কি কোষ বিভাজন কৰা মানে কি ধৰা ইয়াত মই এনেকৈ মাৰি দিলোঁ জোৰেৰে ইয়াৰে কোষ এটা মৰি গ'ল ঠিক আছে মৰি যোৱাৰ পিছত এই কাষত যিটো কোষ আছে সি কি কৰিব এই চেন্ট্ৰজমে কি কৰিব যিটো কোষ আছে সেইটোৰ বিভাজন ঘটাই কিনে দুটা কোষৰ সৃষ্টি কৰিব ঠিক আছে কৰি কিনে এটা নিজৰ ঠাইতে থাকিব আনটো যিটো কোষ মৰি গৈছে সেইটোলৈকে পঠাই দিব ঠিক আছে চ' এইটো পুনৰ নিৰ্মাণ কৰা বুলি কয় কোষ বিভাজন ঠিক আছে এতিয়া চোৱা এইটো ক'ত থাকে যকৃতত বেছি কৰি থাকে ঠিক আছে এনে গোটেই কোষবিলাকতে থাকে ঠিক আছে
যকৃতত সেইকাৰণে মই অলপ আগতে কৈছোঁ কি আমাৰ যদি যকৃতটো 25% কাটিও দিয়া তেতিয়াহ'লে কি হ'ব পুনৰ নিৰ্মাণ হ'ব ঠিক আছে যকৃতটো নতুন কৰি আৰু আগবঢ়াই পাব যেনে তোমালোকে দেখিছা জেঠিৰ যদি নেজডাল ছিঙিও যায় তাৰপিছত কি হয় আকৌ আহি যায় কিয় আহি যায় এইবিলাকৰ কাৰণে আহি যায় ঠিক আছে কিন্তু চোৱা মগজুত কি নাথাকে এই চেন্ট্ৰজমটো নাথাকে মগজুত যিটো স্নায়ুকোষ আছে তাত চেন্ট্ৰজম নাথাকে ঠিক আছে এতিয়া চোৱা এই চেন্ট্ৰজমৰ কাৰণে আমাৰ এটা বেমাৰ হয় কি বেমাৰ কেঞ্চাৰ বেমাৰ ঠিক আছে চেন্ট্ৰজমৰ যদি অনিয়ন্ত্ৰিতভাৱে যদি চেন্ট্ৰজম মানে কি কোষৰ নিৰ্মাণ হয় তেতিয়াহ'লে সেই অনিয়ন্ত্ৰিতভাৱে যদি কোষ বেছি হৈ যায় তেতিয়া সেইটোকে আমাৰ কি বুলি কোৱা হয় কেঞ্চাৰ এনে বেলেগ বেমাৰ নহয় ঠিক আছে এইটোৱে তাৰ মানে কি অনিয়ন্ত্ৰিতভাৱে কোষবিলাক বৃদ্ধি পোৱাটোকে আমি কি বুলি কওঁ কেঞ্চাৰ বুলি কওঁ এতিয়া চোৱা যদি মগজুত চেন্ট্ৰজম নাথাকে তেতিয়াহ'লে ব্ৰেইন টিউমাৰ কি হয় ব্ৰেইন টিউমাৰ মানে কি ব্ৰেইন কেঞ্চাৰ হয়নে নাই ব্ৰেইন কেঞ্চাৰ কিয় হয় ঠিক আছে কিয় হয় যে মগজুত 90% কি থাকে স্নায়ুকোষ থাকে কিন্তু 10% কি থাকে গিলিয়াম সেল থাকে ঠিক আছে গিলিয়াম কোষ বুলি থাকে 10% আৰু এতিয়া চোৱা এই স্নায়ুকোষত চেন্ট্ৰজম নাথাকে ঠিক আছে কিন্তু এই গিলিয়ামত কি থাকে চেন্ট্ৰজম থাকে এই চেন্ট্ৰজমেৰ যদি গিলিয়ামত থকা চেন্ট্ৰজমে যদি অনিয়ন্ত্ৰিতভাৱে কি কৰে কোষৰ বৃদ্ধি কৰে তেতিয়াহ'লে কি হয় আমাৰ ব্ৰেইন টিউমাৰ হ'ব তেতিয়া ব্ৰেইনত কি হ'ব টিউমাৰ হ'ব সেইকাৰণে চোৱা আমাৰ মগজুটোক সদায় সুৰক্ষা প্ৰদান কৰিব লাগে যেনে গাড়ী মটৰ চলালে আমি কি হেলমেট পিন্ধিব লাগে কিয় পিন্ধিব লাগে চোৱা এতিয়া মই মাথাটোত এনেকৈ মাৰি দিছোঁ একো হোৱা নাই ইয়াত কৰি জোৰে মাৰি দিছোঁ ছালখন ফুটি গৈছে তেজ ওলাইছে নেক্সট আৰু জোৰে মাৰিছোঁ খোলাটো ফুটি গৈছে নেক্সট আৰু জোৰে মাৰিছোঁ তেতিয়া যদি কিবা কৰি ইয়াৰে স্নায়ুকোষ নষ্ট হৈ যায় তেতিয়াহ'লে সেইটো আৰু পুনৰ নিৰ্মাণ নহয় তাৰমানে ভাল নহয় গতিকে আৰু ভাল নহ'লে আৰু কি হ'ব আৰু সেই স্নায়ুকোষ গ'লে কি আৰু মেমৰি নোপোৱা আৰু হয়নে নহয় চ' অলপ সাৱধান ঠিক আছে স্নায়ুকোষৰ ক্ষেত্ৰত বুজি পাইছা অ'কে গিলিয়াম গম পালা কিয় কেঞ্চাৰ হয় সেইটোও গম পালা এতিয়া চোৱা নেক্সট আহোঁ আমি অন্তঃকোষীয় জালিকা এণ্ডোপ্লাজমিক ৰেটিকুলাম ঠিক আছে ইয়াৰ কাম কি যেনেকৈ ধৰা ঘৰ এটা বনোৱাৰ কাৰণে প্ৰথমতে কি লাগে পিলাৰ খুঁটা লাগে স্তম্ভ লাগে নে নাই চ' ইয়াতো এই কোষ এটাৰ আকৃতি কোনে প্ৰদান কৰিব এই অন্তঃকোষীয় জালিকাই প্ৰদান কৰিব ঠিক আছে এই অন্তঃকোষীয় জালিকাক আকৌ দুটা ভাগত ভাগ কৰিছে মানে কি এটাইয়ে দুটা পাৰ্ট কৰি দিছে ঠিক আছে এটা পাৰ্ট হৈছে মিহি পাৰ্ট এটা হৈছে কি খহটা পাৰ্ট ঠিক আছে এই মিহি পাৰ্টটো মিহি অন্তঃকোষীয় জালিকা বুলি ক'ব আৰু খহটাটো কি খহটা অন্তঃকোষীয় জালিকা এতিয়া চোৱা এই খহটাটো এনে হোৱা নাই এই অন্তঃকোষীয় জালিকাত এই খহটাবিলাকক কোৱা হয় ৰাইবোজম বুলি কোৱা হয় ঠিক আছে ৰাইবোজম মই অলপ আগতে মাইট্ৰকণ্ড্ৰিয়াৰ কথা কওঁতে তাত ৰাইবোজমৰ কথা কৈছিলোঁ ৰাইবোজমৰ কাম কি চোৱা ৰাইবোজমটো কোনে আৱিষ্কাৰ কৰিছিল পেলাডে বুলি বিজ্ঞানীজনে আৱিষ্কাৰ কৰিছিল ঠিক আছে এই ৰাইবোজমৰ কাম হৈছে কি প্ৰটিন নিৰ্মাণ কৰা ঠিক আছে চ' এইটো চোৱা ইয়াত মাইট্ৰকণ্ড্ৰিয়া হৈ গ'ল আমাৰ ঠিক আছে গলগী সংঘ হৈ গ'ল হয়নে ৰক্তানি হৈ গ'ল চেন্ট্ৰজম এইটো হৈ গ'ল চেন্ট্ৰজমৰ কাম বুজি পালা নেক্সট অন্তঃকোষীয় জালিকাৰ কামো বুজি পালা তাৰপিছত কি এইটো ৰাইবোজমৰ কামো বুজি পালা হয়নে নহয় চ' এইখিনি আমাৰ হৈ গ'ল নেক্সট আমি কি কৰিম পিছৰটো কোষ কেন্দ্ৰৰ বিষয়ে আমি চাওঁ ঠিক আছে এতিয়া চোৱা কোষ কেন্দ্ৰ ঠিক আছে এইটো কোষৰ মাজত থাকে ঠিক আছে এইটো কোষ কেন্দ্ৰটো কি যেনে ধৰা আমাৰ ব্ৰেইনে কি কৰি আছে গোটেই শৰীৰটোক পৰিচালনা কৰি আছে এতিয়া চোৱা এই কোষটোকো এটা পৰিচালনা কৰাৰ কাৰণে লাগিব কোনে কৰিব এই নিউক্লিয়াছে কৰিব ঠিক আছে কোষ কেন্দ্ৰ বা নিউক্লিয়াছ বুলি কয় আৰু এইটো কোনে প্ৰথমতে কৰিছিল ৰবাৰ্ট ব্ৰাউনে ঠিক আছে ৰবাৰ্ট ব্ৰাউন মানুহ চ' এইটো কি বুলি কয় নিউক্লিয়াছক কি বুলি কয় কোষৰ মগজু বুলি কয় আৰু এই নিউক্লিয়াছটোৰ ভিতৰত কি থাকে তোমাৰ ক্ৰমজম থাকে আৰু ক্ৰমজমত কি থাকে ক্ৰমজমত থাকে কি থাকে DNA থাকে RNA থাকে আৰু জিন থাকে এতিয়া DNA RNA এইটো আৰু বেলেগ টপিক ঠিক আছে এইটোৰ বিষয়ে ইমান ক'ব নোৱাৰোঁ তথাপিতো তোমালোকে এতিয়া নিউজ পাই আছা যে RNA ভাইৰাছ DNA ভাইৰাছ কৰোণাৰ বিষয়ে এনেকুৱা পাই আছা আৰু জিনটো কি যে আমাৰ বংশগতি তাৰমানে ধৰা আমাৰ কিছুমান মা দেউতাৰ গুণ আমাৰ শৰীৰতো আহি যায় ঠিক আছে চ' এইটো জিন ইয়াৰ বিষয়ে ক'ব লাগিলে বেলেগ এটা ভিডিঅ' বনাব লাগিব আৰু যদি তোমালোকে বিচাৰে তেতিয়াহ'লে বনাম ঠিক আছে চ' এতিয়া চোৱা ইয়াত কি থাকে 80% নিউক্লিয়াছৰ ভিতৰত ক্ৰমজম থাকে ক্ৰমজমৰ ভিতৰত কি থাকে DNA RNA থাকে ঠিক আছে এতিয়া চোৱা
ইয়াত 80% কি থাকে প্ৰটিন থাকে 10% DNA থাকে আৰু 10% অন্যান্য পদাৰ্থ থাকে ঠিক আছে ক্ৰমোজমৰ বিষয়ে এতিয়া নকওঁ এতিয়া চোৱা সো নিউক্লিয়াছে কি কৰে নিউক্লিয়াছক কি বুলি কোৱা হয় কোষৰ মগজু বুলি কোৱা হয় ই মানে নিয়ন্ত্ৰণ কৰি ৰাখে ঠিক আছে এতিয়া চোৱা নেক্সট আহিল কোষ পৰশ এইটো এটা কি বৰণহীন পদাৰ্থ ঠিক আছে জুলীয়া লোকটুপিয়া পদাৰ্থ এতিয়া চোৱা কেনেকুৱা ধৰিলা এইটো বেগ হয়নে এই বেগটোৰ ভিতৰত মই ধৰা কিছুমান বাচন বৰ্তন ভৰাই লৈছোঁ আৰু এনেকৈ যদি গৈ থাকোঁ পং পং হৈ থাকিব মানে কি জকাৰিলে খুন্দা খাব এটা এটাটো খুন্দা খাব খাই কিনে কি হ'ব শব্দৰ সৃষ্টি হ'ব ইয়াতো চোৱা এতিয়া গোটেইবিলাক এনেকৈ ভৰাই থৈ আছে এইখন আৱৰণখনৰ ভিতৰত এতিয়া যদি ইয়াত কিবা ধৰা পদাৰ্থ দি নিদিওঁ এটা এনেকৈ জকাৰি খাব আমি খোজকাঢ়ি লৈ হয়নে নাই খুন্দা খাব খাই হয়তো কোনোবা ফাটিও যাবনে নাই চ' ইয়াৰ ভিতৰত এটা কি থাকে জেলি সদৃশ পদাৰ্থ থাকে যাৰ বৰণ নাই ঠিক আছে আৰু সেই পদাৰ্থক কি বুলি কোৱা হয় কোষ পৰশ বুলি কোৱা হয় আৰু সেইটোত কি থাকে 80% পানী থাকে এটা মনত ৰাখিবা ইয়াত যদি 1% পানীৰ পৰিমাণ কম হৈ যায় তেতিয়াহ'লে আমাৰ কি পিয়াহ অনুভৱ হয় মানে পানীৰ প্ৰয়োজন হয় আমাৰ পিয়াহ লগা যেন লাগে ঠিক আছে আৰু যদি 10% কমি যায় তেতিয়াহ'লে আমাৰ কি হ'ব মৃত্যু হ'ব পাৰে ঠিক আছে সো আমি যেতিয়া পানী পিয়াহ অনুভৱ হয় তেতিয়া আমি পানী খাব লাগে কিয় খাব লাগে যে এই কোষ পৰশত কি হৈছে পানীৰ পৰিমাণ 1% কমি গৈছে এই কাৰণে আমাৰ পিয়াহ লাগিছে ঠিক আছে নেক্সট চোৱা নেক্সট আহিব আমাৰ লাইসোজম আহিব ঠিক আছে লাইসোজমৰ কামৰ বিষয়ে আলোচনা কৰি আমি তাতে আলোচনা কৰিম যে ধৰা কেতিয়াবা আমাৰ দুৱাৰখন জপাওঁতে বা মেলি দিওঁতে আঙুলিটো চেপা খালোঁ চেপা খোৱাৰ পিছত কি হয় তেজটো মৰি যোৱা বুলি কওঁ কলা পৰি উঠে কেইদিনমানলৈকে কলা পৰি থাকে ঠিক আছে কিয় পৰি থাকে সেই বিষয়ে নেক্সট ভিডিঅ'টোত আলোচনা কৰিম ঠিক আছে ধন্যবাদ